हेलो लोगोफोरनि मोनसे गोदान भिडिअ नोंथांमोनखौ जोबोर जोबोर बरनाय थाबाय। रायजोनि फालांगियारि आरो गोदानै फालांगि मावनो नागिरनाय बिथांमोननि थाखाय ओंखारनानै फैबाय जोबोरै मोजां आरो गिदिर खौरां। कर'नानि जाहोनाव फालांगिया सिलिंखार जानाय आरो जायफ्रानोखि गोदानै गिदिर एबा फिसा फालांगि खालामनायनि सिमां नुनानै दंमोन नाथाय रां गैयैनि जाहोनाव मावनो हायाखैमोनब्ला अब्ला बे भिडिअ बिथांमोन बायदि सुबुंफोरनि थाखाय लामा दिन्थिनानै होगोन। फाइनालि रायजो सरकारा बैसोर बायदि सुबुंनि सिमांखौ मोगथां खालामनो थाखाय आखायाव लाबाय आरो बेनि थाखाय 225 कोटी रां बेफार फालांगिनि मुङाव गंफ्रोम बेंकनिफ्राय लन मोननो थाखाय बिथोन होनाय जाबाय। हारसिं महरै एबा ग्रुप महरै लामानि फालांगिरि एबा गिदिर फालांगि, थाखानाय फालांगिरि एबा गोदानै मावनो साननाय फालांगिरि साफ्रोमबोनि थाखायनो बे लनखौ होनाय जागोन। बेनि थाखाय फैगौ 27 अक्ट'बर खालाराव गुवाहाटी नोगोरमानि मास्क'आव बे लन मेला हाबाफारि लादों आसाम सरकारा। बेनि उनाव 31 अक्ट'बरनिफ्राय गंफ्रोम जिल्लायाव बे लन मेला खुंफुंनाय हाबाफारि लानाय जादों। हादरनि गं 30नि बारा बेंकनिफ्राय नोंथांमोना बे लनखौ मोननो हागोन होनना फोरमायदों। प्रधानमन्त्री मुद्रा योजना, स्टेन्ड अप इन्डिया, प्रधानमन्त्री स्ट्रीट भेन्डर आत्मनिर्भर निधि, एफर्डेबल हाउसिं फान्ड, आत्मनिर्भर भारत स्किम बेफोरबायदि बायदि स्किमनि गेजेरजों बे लनखौ होनाय जागोन। बेनि थाखाय खमैबो 10,000निफ्राय जागायनानै गोजौ थाखोसिम लानो हागोन होनना बुंदों। बेंकआ बेसेबां होनो हायो बेनि सायाव थिरांथा खालामनाय जागोन। स' बिदिब्ला रादाब मेलनि गेजेरजों मा फोरमायदों खोनासंनानै लादो। 28 অক্টোবৰ তাৰিখে 10টা বজাৰ পৰা 1টা বজালৈকে আমাৰ এটা ক্ৰেডিট আউটৰিচ প্ৰগ্ৰাম আমি আয়োজন কৰিব ওলাইছোঁ কামৰূপ মেট্ৰ' জিলাৰ কাৰণে। এই ক্ৰেডিট আউটৰিচ প্ৰগ্ৰামটোত আমি ইতিমধ্যে বিভিন্ন বেংকক আমি টাৰ্গেট দি দিছোঁ আৰু আমাৰ টাৰ্গেট মতে আমাৰ প্ৰায় 225 কোটি আমি ইতিমধ্যে আমাৰ বেংকসমূহক আমি লোন ডিছবাৰ্চমেণ্টৰ কাৰণে লোন দিয়াৰ কাৰণে বা তেওঁলোকৰ ফালৰ পৰা ক্ৰেডিট দিয়াৰ কাৰণে ইতিমধ্যে টাৰ্গেট বান্ধি দিয়া হৈছে। আৰু এই লোন যিটো মেলা হ'ব বা আমাৰ যিটো ক্ৰেডিট আউটৰিচ প্ৰগ্ৰাম হ'ব, এই আউটৰিচ প্ৰগ্ৰামটোৰ আমি প্ৰায়ৰিটি দিয়া হ'ব আমাৰ স্মল টাইম বৰ'ৱাৰ্ছ, যেনেকৈ আত্মসহায়ক গোটসকলক আমি ঋণ দিয়া, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত লোন দিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া, প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডাৰ্ছ আত্মনিৰ্ভৰ নিধি, চমুকৈ PM স্বনিধি বুলি কয়, প্ৰাইম মিনিষ্টাৰ্ছ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম, এফৰ্ডেবল হাউচিং ফাণ্ড, আত্মনিৰ্ভৰ ভাৰত স্কিম। মূলতে আমাৰ আত্মনিৰ্ভৰ ভাৰতৰ অধীনত যিমানবোৰ স্কিম আছে সেই স্কিমৰ অধীনত আমি আমাৰ যিসকল বৰ'ৱাৰ্ছ থাকিব, যিসকল ক্ৰেডিট ল'ব, আমি তেওঁলোকক সেইদিনাখন বেংক লোন দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব। আমি ইতিমধ্যে আমি টাৰ্গেট ধৰিছোঁ 225 কোটি টকা সেইদিনাখন এই মাহৰ আমি যিটো আচলতে আমাৰ 26 তাৰিখৰ ভিতৰত আমি এই অক্টোবৰ মাহৰ যিমানখিনি আমি দিব পাৰোঁ, ধৰক আমি টাৰ্গেট আমি বান্ধি দিছোঁ 225 কোটি, হয়তো তাতকৈ বেছিও হ'ব পাৰে। আত্মসহায়ক গোটসমূহক 10,000 পৰা আৰম্ভ হয়। চ' মিনিমাম 10,000 আৰু তাতকৈ ওপৰলৈ যিমান এইটো বেংকৰ ওপৰত ডিপেণ্ড কৰিব বা যোনে বড়ো কৰিছে বা ক্ৰেডিট যোনে ল'ব বিচাৰিছে তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। ছাবচিডি স্কিম ৱাইজ ডিপেণ্ড কৰিব। যি স্কিমত ছাবচিডি এণ্টাইটেল আছে এই ছাবচিডি পাব, ঠিক আছে। কিবা ইণ্টাৰেষ্ট ছাবচিডি যেনে PMEGPত যেনেকৈ ছাবচিডি এণ্টাইটেল আছে গোটেই ছাবচিডি হ'ব, স্কিম ৱাইজ হ'ব। এইটো মানে আমি জাষ্ট ক্ৰেডিট বুষ্ট কৰাৰ কাৰণে কৰিছোঁ। ক'ভিডৰ কাৰণে বিজনেছ থামি গৈছে, বিজনেছ বহুতে মানে বহুত বিজনেছ মানে আমাৰ ট্ৰেছত আহি গৈছে, যখন সিহঁতে যাতে বুষ্ট কৰিব পাৰে যিবিলাক ধৰক এমপ্লয়মেণ্টৰ যিবিলাক ধৰক ডিষ্ট্ৰেক্ট হৈছে ক'ভিডৰ কাৰণে, যিহঁতে কিছুমান মানুহৰ এমপ্লয়মেণ্টৰ প্ৰব্লেম হৈছে, চ' দেট ইফ উই বুষ্ট দ্য ক্ৰেডিট দে কেন গেট দ্য এমপ্লয়মেণ্ট উইল বি জেনাৰেটেড আফটাৰ বুষ্টিং দ্য ক্ৰেডিট। এইটোৱে হৈছে মেইন উদ্দেশ্যটো। অল MSME মুদ্ৰা যিমানখিনি আছে ফ্ৰম ষ্ট্ৰীট ভেণ্ডাৰ মানে ষ্ট্ৰীট ভেণ্ডাৰৰ পৰা যিমানখিনি লোন আছে চবেই আমি দিম ইকনমি বুষ্ট কৰাৰ কাৰণে। তেনেকুৱা নাই, উই আৰ গিভিং দিছ ইজ এ ইনিচিয়েটিভ ফৰ ইয়ৰ গ্ৰীণ শ্বুটছৰ কাৰণে, এইটো মানে গ্ৰীণ প্ৰজেক্টৰ কাৰণেই আমি কৰিম। ক'তবা যদি এতিয়া ধৰক যিটো ট্ৰেছ আহিছে, ট্ৰেছত এইটো আমাৰ যদি তাতে আৰু ফাইনেন্স ইনফিউজ কৰিব লাগে সেইটো আমি কৰিম। কিবা এটা ইণ্ডাষ্ট্ৰী ক'ভিডৰ কাৰণে দাবী গৈছে, তো তাতে এতিয়া যদি আমি ফাণ্ড ইনফ্ল' নকৰোঁ, তাৰ যিটো ইণ্ডাষ্ট্ৰীত আপোনাৰ ইণ্ডাষ্ট্ৰীও গ্ৰ' নহ'ব, এমপ্লয়মেণ্টটো যোন মানুহবিলাকে কাম কৰি আছে সেই মানুহবিলাকো আপোনাৰ এমপ্লয়মেণ্টৰ পৰা আঁতৰি যাব। গতিকে সেইটোতো আমি ইনফিউজ কৰিব লাগিব। য'ত ইণ্ডাষ্ট্ৰী মানুহ আছে সেইটোও কৰিম। মেইনলি ট্ৰেছটো আমাৰ হৈছে ফ্ৰেছ মানুহবিলাকৰ কাৰণে।
আচ্ছা ৰাজ্যজুৰি বস্তুটো হ'ব এইটো আমাৰ একচুৱেলি মিনিষ্ট্ৰি অফ ফাইনেন্সৰ পৰা ডিৰেকশ্যন ৰাজ্যজুৰি হৈ আছে আপুনি 31 অক্টোবৰটো বিভিন্ন জিলাত বিভিন্ন ডেট হৈ আছে ঠিক আছে কিন্তু য'ত আপোনাৰ ইলেকশ্যন চলি আছে তাতে এইটো আফটাৰ দিছ ইয়ৰ কাউণ্টিং আফটাৰ কাউণ্টিং যিটো হেৰি হ'ব এইটো তেতিয়া আমি হয়তো নৱেম্বৰ মাহত এই ডিষ্ট্ৰিক্টবিলাক কভাৰ হ'ব